নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ ভাৰ্গৱ ব্লগৰ এটি নতুন ভিডিঅ'ত। আৰু আজি মই বৰ্তমান আছোঁ নুমলীগড়ৰ ধনচিৰি দলঙৰ ওচৰত। আৰু ইয়াত বৰ্তমান নতুন দলং বনোৱা কাৰ্যসূচী বৰ্তমান চলি আহিছে। আৰু বলকচোন আমি তাৰে কিছু আপোনালোকক সুন্দৰ দৃশ্য দেখাওঁ। আৰু আজিৰে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকক ভাল লাগে তেন্তে হ'লে লাইক কৰিব নাপাহৰিব, তাতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে নাপাহৰিব। এয়া বন্ধুসকল, আপোনালোকে চাব পাৰিছে প্ৰকাণ্ড ডাঙৰ পকাৰ স্লেব। আৰু আপোনালোকক মই এতিয়া দেখাম এই এনেকুৱা স্লেব কেনেদৰে তৈয়াৰ কৰা হয়। বন্ধুসকল, এয়া আপোনালোকে চাব পাৰিছে সম্পূৰ্ণভাৱে লোহাৰ স্লেব সংযুক্ত কৰি পিনে মাজত ৰড দি পিনে এনেদৰে বনোৱা হৈছে। এই লোহাৰ ফ্ৰেমেদি স্লেববিলাক বনোৱা হৈছে। বহুতো মানুহ কাম কৰি আছে। আপোনালোকে চাই মোৰ পাছফালে সুন্দৰভাৱে চাব পাৰিছে। বন্ধুসকল, ইয়াত এয়া এটি মেচিন আছে আৰু এই মেচিনটো যোগেদিয়ে স্লেবকেইটা ঢলা হয়। এয়া বন্ধুসকল, দলঙৰ তৈয়াৰ কাম চলি আহিছে। এয়া আপোনালোকে মোৰ পাছফালে চাব পাৰিছে ধনচিৰি নদীৰ মাজতে বৰ্তমান কাম কৰি আছে আৰু নদী ফুটি পিনে কাম কৰিছে। আৰু মই এতিয়া দেখাম তলফালে গৈ পিনে আপোনালোকক। বন্ধুসকল, এতিয়া মই বৰ্তমান নতুন দলঙৰ তলত আছোঁ আৰু আপোনালোকে সুন্দৰভাৱে চাব পাৰিছে। মই এতিয়া বৰ্তমান নতুন দলঙৰ তলতে আছোঁ। এয়া মোৰ আপোনালোকে পাছফালে চাব পাৰিছে এয়া হৈছে ধনচিৰি নদীৰ পুৰণি দলং। এই বন্ধুসকল, আপোনালোকে চাব পাৰিছে কি ধৰণে দলংটো তৈয়াৰ কৰিছে। আৰু ইয়াৰ মই এটি চিনেমেটিক শ্বট দেখাই দিছোঁ। ধনচিৰি নদীৰ একদম মাজতে ইয়াত কাম কৰি থকা হৈছে। আৰু বৰ্তমান এতিয়া ময়ো ধনচিৰি নদীৰ মাজত আছোঁ। মাজতে আছোঁ আৰু এই ধনচিৰি নদীৰ এয়া পানী আৰু মই সম্পূৰ্ণভাৱে মাজতে আছোঁ। বন্ধুসকল, এয়া হৈছে ধনচিৰি নদীৰ পুৰণি দলং। আৰু ইয়াত সম্পূৰ্ণভাৱে বহুতো গাড়ী গৈ থাকে। এয়া আপোনালোকে সুন্দৰভাৱে চাব পাৰিছে। আৰু এয়া বন্ধুসকল নতুন দলং ইফালেদি বনি থকা আপোনালোকে চাব পাৰে। বন্ধুসকল, এতিয়া বৰ্তমান আছোঁ মই ধনচিৰি নদীৰ মাজতে আৰু দলঙৰ মাজত। আৰু ইফালে হৈ গৈছে কমাৰগাঁও থানা পৰে আৰু আমাৰ ইফালে নুমলীগড় ফালে বোকাঘাট থানা পৰে। আপোনালোকে চাইছে ওপৰৰ পৰা সম্পূৰ্ণ ইয়াৰ দৃশ্য। বৰ্তমান এতিয়া মই আহিলোঁ দলঙৰ ইটো পাৰে আৰু ইটো পাৰেও সুন্দৰভাৱে কাম চলি আহিছে। বন্ধুসকল, এয়া আপোনালোকে চাব পাৰিছে সম্পূৰ্ণ নতুন দলঙৰ দৃশ্য। বন্ধুসকল, ইপাৰে আছে নুমলীগড় আৰু ইপাৰে আছে দুদাংগাঁও। বন্ধুসকল, আজিৰে ভিডিঅ'টো ইয়াতে আমি সামৰিম। আৰু আপোনালোকক যদি মোৰ আজিৰে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে হ'লে লাইক কৰিব নাপাহৰিব, তাতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয়